জুবিন দা এতিয়ালৈকে জাষ্টিস কিয় পোৱা নাই জানেনে? গুড মৰ্নিং সকলোকে, মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান গৈ আছোঁ কলেজলৈ। কাষতে এখন পাৰ্ক আছে, তাতো সোমাম বলক। আজি আছে কলেজত পৰীক্ষা। আহি পাই দেখা পালোঁ এইকেইটা ৰিল বনাই আছে, পাগলকেইটা। পৰীক্ষা দি চিধা আহিলোঁ পাৰ্কলৈ। কৈছিলোঁ নহয় পাৰ্কত সোমাম বুলি। এয়া ভেলেণ্টাইন ডে'ৰ বাবে এয়া ফুল। এইখন হৈছে নাওবৈচা পাৰ্ক, আপোনালোকে ভিজিট কৰিব পাৰে। বহুদিনৰ মূৰত আজি মিনি ব্লগ বনাইছোঁ। নতুন বছৰ সোমোৱাৰ পাছত এইটোৱে প্ৰথম চাগে। নাওবৈচা পাৰ্কখন বহুতে ধুনীয়া। কেতিয়াবা ক্লাছ সোনকালে খতম হ'লে ইয়ালৈকে আহোঁ এপাক। এতিয়া গৈ আছোঁ ঘৰলৈ। আমাৰ লখিমপুৰৰ মেইন ৰাস্তাটো অলপ বহল কৰিলে আৰু বনালে, সেইবাবে ভাল লাগিছে বাইকখন চলাই। সদায় গধূলি সময়ত এই জেগাটোৱে কমলা বিকে, দেখিও ভাল লাগে, কমলাকেইটা খায়ো ভাল লাগে। এতিয়া হৈছে গধূলিৰ টাইম। এই বেলিটো, নদীখন আৰু দলংখন দেখি ধুনীয়া লাগিছে, নহয়নে বাৰু? প্ৰথমতে কৈছিলোঁ যে জুবিন দাই কিয় জাষ্টিস পোৱা নাই। আপোনালোকৰ মতে কি হ'ব পাৰে কমেণ্ট কৰিবচোন। লগতে জাষ্টিস ফৰ জুবিন গাৰ্গ কমেণ্ট কৰিব নাপাহৰিব। বাৰু আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।